Hey guys, কি খবৰ আপোনালোকৰ? তো মোৰ খবৰ ভালে, তো আশা কৰোঁ সকলোৰে ভালে আছে। তো ওয়েলকাম টু মাই হেৰি ডিজিটেল ব্লগ ষ্টল সকলোকে স্বাগত জনাইছোঁ। তো আপোনালোকৰ বহুত দিনৰ পৰা আজি ওলাইছোঁ সেইটো এনেকা ব্লগ ষ্টল দিব পৰা নাই গাইজ, আমাৰ এক্সাম হৈ আছে। তো এক্সামৰ কাৰণে কিমান ব্লগ বিলাক দিব পৰা নাই। তো আপোনালোকে সকলোৱে ক্ষমা কৰিব, মই দুখী। তো গাইজ মোৰ এক্সাম শেষ হোৱাৰ লগে লগে আপোনালোকে ব্লগ বিলাক ডেইলি পাই থাকিব। তো আজি গাইজ আপোনালোকে থামনেলখন গমেই পাইছে মোৰ বাহিৰবোৰ আপোনালোকক শুনাম বুলি ভাবিছোঁ। তাকো গাইজ কি বাহিৰবোৰ শুনাম নাজানো, বাহিৰকেইটা লৈ কিনে আপোনালোকৰ মাজত ওলাইছোঁ, সেইটো দেখাইছোঁ পৰা বাহিৰকেইটা আপোনালোকক। বন্ধুসকল, মই এইকেইটা বাহিৰ ভিতৰতে এতিয়া যিকোনো বাহিৰ বুজাম আৰু আপোনালোকক ধুনীয়াকৈ আমাৰ ফক চংবিলাক শুনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। তো দেখাই দিলোঁ গাইজ আপোনালোকক বাহিৰকেইটাতো এতিয়া বলক আৰু শুনাই দিছোঁ আপোনালোকক। তো গাইজ পোনপ্ৰথমে মই আমাৰ ৰাভা জনগোষ্ঠীয় বাহিৰবোৰ এতিয়া শুনাব বিচাৰিছোঁ গাইজ। হাইজ মই 1 মিনিট মানকৈ বজাম, তো আপোনালোকে চাই থাকিব। তো বহুত কিবা কিবি জাতি জনগোষ্ঠীৰ বাহিৰ বজাম বুলি ভাবিছোঁ। তো নাজানো, ভুল হ'লে সকলোৱে ক্ষমা কৰিব। তো গাইজ এতিয়া আমাৰ ৰাভা জনগোষ্ঠীৰ জুইৰ ওপৰত নৃত্য কৰা খুকচি গীতৰ এতিয়া বাহিৰবোৰ আপোনালোকৰ মাজত আগবঢ়াইছোঁ। তো গাইজ প্ৰথম ভাগটো আপোনালোকক বুজাই দিলোঁ। তো এতিয়া গাইজ মই বড়ো ফক চঙৰ বাহিৰৰ সৈতে বুজাম বুলি ভাবিছোঁ। তো চাই থাকিব আপোনালোকে। এইখিনি আছিল। তো বড়ো ফক চঙৰ বাহিৰ ইমান তেনেকৈ বুজাব নাজানো গাইজ। তো আৰু বড়ো ফক চঙৰ বাহিৰবোৰ হৈছে বাহিৰটো বেলেগ। তো তেওঁলোকৰ 5টা ফুট থাকে গাইজ। ইয়াত আমাৰ বাহিৰবোৰ এতিয়া 6টা আছে। তো বড়ো ফক চঙত 5টা থাকে। তো সেইকাৰণে এনেকুৱা বাহিৰত মিলাবৰ কাৰণে কষ্ট হয়। তো কেতিয়াবা আপোনালোকক ভালকৈ বুজাই শুনাম। তো এইখিনি আছিল। তো বড়ো ফক চঙৰ বাহিৰটো গাইজ এইখিনি আছিল। তো আৰু এটা বেলেগ ট্ৰাইবৰ বাহিৰ বুজাম, গতিকে সেই টাইপটো হৈছে গাইজ হাজং। তো হাজং টাইপৰ বাহিৰ সৈতে বুজাম আপোনালোকৰ মাজত। তো চাই থাকিব। এইটো আছে হাজংসকলৰ বাহিৰ সুৰ। তো আপোনালোকে কেনে পালে এইটো কমেণ্ট কৰি জনাব। তো আৰু এটা নেক্সট বুজাম গাইজ মই তিৱাসকলৰ এটি বাহিৰ সুৰ।
বন্ধুসকল এইটো তিৱাসকলৰ আছিলে তো ইমান ভালকৈ নাজানো গাইজ তো চেষ্টা কৰিছোঁ আপোনালোকৰ বজাই শুনাবৰ কাৰণে তো গাইজ মোৰ সকলো জাতি জনগোষ্ঠীক ভাল লাগে তো সেইটো কাৰণে বজালো তো গাইজ এতিয়া মানে মিচিংসকলৰ মানে বজাবৰ কাৰণে চেষ্টা কৰিছোঁ তো আপোনালোকে চাই থাকিব বন্ধুসকল এইটো মিচিংসকলৰ আছিলে তো এইখিনি আছিল বন্ধুসকল কেনেকুৱা পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আমাৰ চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তো বন্ধুসকল কিবা যদি ভুল ভ্ৰান্তি হৈছে তো সকলো কমেণ্ট কৰি জনাব আৰু কি ট্ৰাইব মোৰ ভিডিঅ'টো চাইছে সকলো কমেণ্ট কৰি জনাব আৰু বন্ধুসকল কেনেকুৱা বাহিৰ লাগে সেইটো আপোনালোকে তলত কমেণ্ট কৰি জনাব নাপাহৰিব তো বন্ধুসকল অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ তো বাই বাই জয় আই অসম